Hey guys, আশা কৰিছোঁ সকলোৰে ভাল। মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই এটা একদম ইজি ৰেচিপি যোনটো আপোনালোকে উইদিন 10 মিনিটছ সহজতে বনাব পাৰে। আপোনালোকে এনেও খাব পাৰে নহ'লে টিফিনতো লৈ যাব পাৰে। মই এইটো প্ৰায় মোৰ টিফিনত এই ৰেচিপিটোৱে লৈ যাওঁ। মই আজি দেখাম আপোনালোকক পোহা একদম ইজিভাৱে উইদিন 10 মিনিটছ কেনেকৈ বনায়। বিৰাটেই টেষ্টি হয় খাবলৈ। প্ৰথম মই আপোনাৰ কেৰাহীখন গৰম কৰি ল'লোঁ। এতিয়া এইটো আপুনি পোহা দেখিছে ভিক্টৰী পোহা যোনটো এই পোহাটো মই ইউজ কৰোঁ আৰু এয়া দেখিছে পিঁয়াজ লৈছোঁ, কেপচিকাম লৈছোঁ আৰু 3 ফুটামান নহৰু লৈছোঁ। তাৰপিছত আপোনাৰ এয়া বন্ধাকবি মই সৰু সৰুকৈ কুটি লৈছোঁ আৰু এটা ডিম। এইটো অপশ্যনেল হয়, ডিম দিবও পাৰে, যোনে ডিম খাই বেয়া পায় নিদিলেও হয়। এতিয়া আপোনাৰ এইখন কেৰাহীখন গৰম হ'ল, ইয়াতে মই মিঠাতেল দিলোঁ। ইয়াতে মিঠাতেল দি পেলাই বেছি একো মই নিদিওঁ, মিঠাতেল অকণমান দিছোঁ। তাতে আপোনাৰ প্ৰথমতে কি কৰিম, ডিমটো ভাজি ল'ম। প্ৰথমতে ডিমটো ভাজি যদি নলওঁ পিছত আপোনাৰ মিক্স কৰিবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে মই প্ৰথমতে ডিমটো ভাজি ল'ম। এই ৰেচিপিটো বিশেষকৈ মোৰ বিৰাটেই প্ৰিয় হয়, মই বিৰাটেই ভাল পাওঁ। টিফিনত প্ৰায় মই এইটোৱে নিওঁ, ইজিও বনাবলৈ, সোনকালে হৈও যায় আৰু খায়ো ভাল লাগে আৰু খুৱায়ো ভালেই লাগে। মই চবকে খুৱাওঁ, ভালো পায় চবে, বিৰাট টেষ্টি হয়। এতিয়া এইদৰে মই এটা ডিম, ইয়াতে ডিমটো ফেটি ল'ব নালাগে, এনেকৈ জাষ্ট অলপমান ভাঙি পেলাই মই দি দিলোঁ। তাতে অলপ আপুনি হেতাখনে লৰাব লাগিব যাতে আপোনাৰ অলপমান ভাঙি যায় গোটেইখিনি, এনেকৈ ভাঙি ভাঙি টুকুৰা টুকুৰ হৈ যায় যাতে, আৰু চানা নিচিনা হ'ব। তাৰপিছত সেইখিনি আপুনি অকণমান ইয়াত নিমখ দি দিছোঁ যাতে টেষ্টটো আহে নিমখৰ, নহ'লে অলপমান বেয়া লাগিব খাই যদি নিমখৰ টেষ্টটো আমি নাপাওঁ ডিমত। সেইকাৰণে প্ৰথমে অকণমান নিমখ দিছোঁ, বেছি নিমখ দিলে পিছলৈ আপোনাৰ পোহাখিনিতো নিমখ দিওঁ, সেইখিনি বেছি হৈ যাব নিমখৰ পৰিমাণটো। সেইকাৰণে অকণমান নিমখ দি এনেকৈ ভাজি ল'লোঁ। যেতিয়া টুকুৰা টুকুৰ হৈ গ'ল সেইখিনি মই এছাইড কৰি পেলাই প্লেট এখনত ৰাখি থৈ দিম। পাছত এইখিনি পোহাত মই এড কৰি দিম। এতিয়া মই আপোনাৰ পোহাটো কিন্তু নিজৰ পৰিমাণৰ হিচাপে লৈ লৈছোঁ। এইটো মানে অলম'ষ্ট মোক খালী হ'বলৈ হ'ল। এইটো পোহা পেকেট যিমান আছে ইয়াত দি দিছোঁ। তাৰপিছত নেক্সট নতুন পেকেটটো দিম। ইমানকেইটাতো পোহাই নহয়গৈ বাৰু, আৰু অকণমান এতিয়া নতুন পেকেটটোৰ পৰা মই এড কৰিম। আপোনাৰ অলপ এবাটিমান ল'লেই হৈ যায়, নহ'লে কমকৈ ল'লেও, যিমান পৰিমাণে আপোনালোকে খাব বিচাৰে সিমান ল'লেই হ'ল। লৈ পেলাই এইদৰে আপুনি অকণমান পানীত ধুই দিলেই হৈ যাব, তিয়াই ৰাখিব নালাগে। আমি নৰ্মেলি যেনেকৈ চিৰাখিনি তিয়াই ৰাখোঁ তেনেকৈ নাৰাখিলেও হ'ব। এইদৰে আপুনি পানীত লৈ পেলাই অলপ হাতেৰেদি ধুব, ধুই পেলাই পানীখিনি টুকি দিব লগালগ। পানীত তিয়াই থৈ নিদিব কিন্তু, থেপথেপীয়া নিচিনা হৈ যাব, খাবলৈ বেয়া হ'ব। অলপ ফৰফৰীয়া হ'লেহে ভাল লাগে। সেইকাৰণে পানীখিনি লগালগ ধুই পেলাই লগালগ টুকি দিব আপুনি পানীখিনি। এয়া আপুনি টুকি পেলাই এয়া পানীখিনি দেখিছে ফৰফৰীয়া হৈ গ'ল। আৰু তাৰ যোনটো অকণমান পানী সেমেকা নিচিনা থাকে, সেই সেমেকাটোতে আপোনাৰ কি হ'ব, পোহাখিনি ধুনীয়াকৈ ছফ্ট হৈ যাব। এয়া একেখন কেৰাহীতে মই এতিয়া আকৌ মিঠাতেল এড কৰিম। ইয়াত এতিয়া মই গৰম তেলত প্ৰথমতে পিঁয়াজখিনি দি লৈছোঁ। তাত মই এতিয়া আপোনাৰ অকণমান হালধি দি দিম, যাতে হালধিৰ গোন্ধটো আপোনাৰ তেলৰ লগতে মৰি যায়। আৰু তাৰপিছত পোহাত যাতে সেই কেঁচা কেঁচা হালধি গোন্ধটো নাহে, সেইকাৰণে মই প্ৰথমতে তেলতে অকণমান হালধি দি পেলাই এনেদৰে লৰাম। বেছি পিঁয়াজখিনি ব্ৰাউন কৰে যে, আমি যোনটো ব্ৰাউন নৰ্মেলি কৰোঁ সেইটো কৰিব নালাগে, কাৰণ আপুনি অলৰেডি আকৌ বেলেগ চব্জি দিব, তাত পোহা দিব, বেছি ভাজ খাই যাব পিঁয়াজখিনি। সেইটো কাৰণে অকণমান ফ্ৰাই কৰি পেলাই ইয়াতে হালধি দিম। হালধি পেলাই অকণমান লৰাই পেলাই বাকীখিনি যোনখিনি চব্জি আছে মই কাটি থৈছিলোঁ সেইখিনি আপোনাৰ এটা এটাকৈ দি যাম। এতিয়া মই বন্ধাকবি এড কৰিম প্ৰথমতে। বন্ধাকবি গোটেইখিনি দিয়াৰ পিছত বন্ধাকবি দেখাত ইমানখিনি লাগিছে, যেতিয়া আপুনি ভাজি দিব সিজি যাব, একদম অকণমান হৈ যাব। সেইকাৰণে বন্ধাকবি এড কৰিলোঁ। তাত নিমখ দি দিম। নিমখ, তাৰ আগত আপোনাৰ কেপচিকাম দিলোঁ। কেপচিকামটো অকণমান টাইম লাগে সিজিবলৈ, সেইটো কাৰণে কেপচিকামটো দিয়াৰ পিছত অকণমান লৰাব লাগিব যাতে অকণমান সিজি যায়। এইদৰে মই লৰাই মেলি পেলাই আপোনাৰ এতিয়া নিমখ দিম অকণমান, যাতে গোটেইখিনি সিজি যায় ভালকৈ। নিমখৰ কামটোতো সেইটোৱে হয়, মুখৰ জুতিও আহে প্লাছ আপোনাৰ সিজিবও লাগিব। নিমখ নিদিলেতো সিজাটো ইমান ভালকৈ নহ'ব।
নিমখ অকণমান বেছি দিব নালাগে, কিন্তু নিমখ এইবিলাকত বেছি যদি দিয়ে আপোনাৰ মুখত নিমখ লাগিব। মছলাও থাকিব, আগতেও আপোনাৰ ডিমতো নিমখ দিছে, পৰিমাণটো সেইটো কাৰণে একদম ভাবি চিন্তি দিব লাগে, যাতে আপুনি আগতো দিছে আৰু পাছতো নিমখ দিলে যাতে মিক্সটো অলপ ভাল হয় আৰু মুখত বেছি কাঢ়া নালাগে নিমখৰ টেষ্টটো। এতিয়া মই যে নহৰু 3 ফুটা দেখাইছিলোঁ, সেই নহৰু 3 ফুটা মই এতিয়া ইয়াত খুন্দি ল'ম, যাতে আপোনাৰ অকণমান পাতল হৈ যায়। খুন্দি পেলাই এইকেইটা এড কৰিম। বেছি নহৰু দিব নালাগে, 1 ফুটা বা 2 ফুটা দিলে হয়। মই 2 ফুটা দিছিলোঁ আৰু অকণমান টুকুৰা এটা আছিলে সেইটো দিছিলোঁ। সেইখিনি মই যোনখিনি আছে নহৰু সেইখিনি এড কৰি ল'ম। মই আগৰ ভিডিঅ' ৰেচিপি দিওঁতে কৈছিলোঁ নহৰু আপুনি আমাৰ ইণ্ডিয়ান ৰেচিপি যেতিয়া দিয়ে গোন্ধটো বিৰাটেই ধুনীয়াকৈ, সেইটো কাৰণে মই নহৰু এড প্ৰায়ভাগতে কৰোঁৱেই। মই যি খানা বনাওঁ তাত মই নহৰু অলপ হ'লেও দিওঁৱেই। এতিয়া গোটেইখিনি পোহা থৈ দিছিলোঁ, সেই পোহাখিনি দেখিছে কাৰণ ফৰফৰীয়া হৈ আছে, সেইখিনি চফ্ট হৈ আছে, টান হৈ থকা নাই। কিন্তু পোহাখিনি সেই পোহাখিনি গোটেইখিনি এড কৰিলোঁ। এড কৰি পেলাই আপোনাৰ অলপ দেৰি লৰাই থওঁ। এতিয়া এনেকৈ এড কৰিলোঁ, গোটেইখিনি যিমানখিনি আছে গোটেইখিনি দিলোঁ। দি পেলাই আপোনাৰ এনেকৈ লৰাই যিমানখিনি হালধি আছে নিমখ আছে যাতে চব মিক্স হৈ যায়, সেইখিনি মিক্স কৰি ল'ম ভালদৰে। তাৰপাছত মই আপোনাৰ মছলা এড কৰিবলৈ আছে। মছলা বুলিবলৈ মই বিশেষ একো মছলা দিয়া নাই, অকল এইটো জিৰা দিছোঁ, অলপ দিওঁ, বেছি নিদিওঁ, ইমান ভালো নহয় মছলা খোৱাটো, অলপ দিছোঁ। তাৰপিছত আপোনাৰ আৰু এটা মছলা এড কৰিম। এতিয়াতো মই মছলা দিম, সেইটো হ'ল মেগী মছলা। আমাৰ কেতিয়াবা কি হয় মেগী বহুত খোৱা হয়, মছলা গোটেইখিনি দিয়া নহয়, তেতিয়া মই মছলাখিনি কি কৰোঁ পেলাই নিদিওঁ। এইদৰে আপোনাৰ মই পোহা ৰেচিপিত ইউজ কৰোঁ। মানে কি হয় আপোনাৰ সৰু ল'ৰা ছোৱালীয়েও মেগী মছলা খাই ভাল পায়, মেগী খায়, তো সেই যোনটো মেগীৰ টেষ্টটো আছে সেই মছলাটো দি দিয়ালৈকে টেষ্টটো আহি থাকে, চবে খাই ভাল পায়। মানে খাই বস্তুটো অলপমান টেষ্টটো অকণমান বেলেগ হয় বেলেগ মছলাতকৈ। সেইকাৰণে মই মেগী যোনখিনি মছলা হয় থাকি যোৱাখিনি কেতিয়াও পেলাই নিদিওঁ, সদায় থৈ দিওঁ। এইদৰে মই পোহাত ইউজ কৰোঁ। বা অন্য বেলেগ কিবা যদি আপুনি ভাল পোৱা ৰেচিপি আছে তাতো আপোনালোকে ইউজ কৰিব পাৰে, যদি মেগী টেষ্টটো আনিব বিচাৰে। তাৰপিছত এইখিনি যোনখিনি মই অথনি ফ্ৰাই কৰি থোৱা যোনখিনি ডিম আছিলে, সেই গোটেই ডিমখিনি ইয়াত মই দি দিম এতিয়া। দি পেলাই গোটেইখিনি লৰাই পেলাই অলপ দেৰি থৈ পেলাই এইটো আপোনাৰ ৰেডি হৈ গ'ল অলৰেডি। মানে বেছি দেখিছে নহয়, বেছি ইমান একো কৰিব নালাগেই। চব্জিখিনি দিলে, আপোনাৰ পোহাখিনি দি পেলাই ভাজিলে, যি আপুনি খায় তেনেকুৱা চব্জি দি দিলে হৈ গ'ল। তাৰপিছত ভালপোৱা ডিম দিলে, অপশ্যনেল হয়, নিদিলেও হয়। মছলা দিলে, ফ্ৰাই কৰিলে হৈ গ'ল আপোনাৰ ৰেচিপি একদম টিফিনৰ কাৰণে ৰেডি। উইদিন 10 মিনিটছ আপোনাৰ ধুনীয়া এটা টিফিন ৰেডি হৈ যায়। চবে খাই ভাল পায়, সৰু ল'ৰা ছোৱালীয়ে মেগী টেষ্টৰ কাৰণে ভাল পাব, ডাঙৰ মানুহেও ভাল পায়, ভালেই লাগে। এতিয়া শেষত মই কি কৰিম, আপোনাৰ ধনিয়া অকণমান দি দিওঁ, যদি আপোনালোকে ভাল পায় নৰসিংহ পাতো দিব পাৰে, বা আপোনালোকে বেলেগ যদি কিবা আপোনাৰ আছে তেনেকুৱা কিবা কিবি দিব পাৰে, যেনেকৈ আপোনাৰ কস্তুৰী মেথিও দিব পাৰে। কিন্তু কস্তুৰী মেথি টেষ্টটো চবতে আপোনাৰ নাযায় কাৰণে মই নিদিওঁ, অকল মই কেঁচা ধনিয়া দিছোঁ। এয়া হৈ গ'ল অলম'ষ্ট ৰেডি। আপোনালোকে কেতিয়াবা এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাবচোন, খাই পেলাই চাব, ক'ব কেনেকুৱা লাগে খাই। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।